নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আহিছোঁ মালিগাঁৱত পেহীহঁতৰ ঘৰত। সিহঁতৰ এটা অনুষ্ঠান আছে, সেইবাবে আহিছোঁ পেহীহঁতৰ ঘৰলৈ। তেতিয়াহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আহক। এতিয়া আমি ঘৰৰ পৰা গৈ আছোঁ লাহে লাহে। মা, দেউতা আৰু ৰাজেন দাদাই মই গৈ আছোঁ লাহে লাহে এতিয়া পেহীহঁতৰ ঘৰত। নলবাৰীৰ পৰা বহুত বৰষুণ পালোঁ ৰাস্তাত বাপৰে বাপ। আহি বাইহাটা চাৰিআলি পালোঁ। ইয়াতে মাহঁতে বোলে অকণমান বজাৰ কৰে, সেইকাৰণে অলপ বাইহাটাৰ ভিতৰত গ'লোঁ। আহি আমি শৰাইঘাট ব্ৰিজ পাই গ'লোঁ। এতিয়া আমি মালিগাঁৱৰ গৌচালা পাই গ'লোঁ। পেহীহঁতৰ ঘৰলৈ আৰু অকণমান আছে। এইটো হৈছে পেহীহঁতৰ ওচৰতে থকা লক্ষী মন্দিৰটো। লাহে লাহে পায়ে গ'লোঁ দিয়ক আমি পেহীহঁতৰ ঘৰ। এইটো হৈছে পেহীহঁতৰ ৰেলৱে কলনী থকা ঘৰটো। এতিয়া আমি চাহ খাই আছোঁ। চাহ দিছে পেহীহঁতে, বাইদেউ থিয় হৈ আছে তাতে। পেহীহঁতৰ ঘৰটো দেখাই দিওঁ ৰ'ব আপোনালোকক। আৰু সকলোৱে কি কৰি আছে, কথাই পাতি আছে সকলোৱে। এইফালে পেহীও পায়স বনাই আছে। পেহী বেলেগৰ চাহ লৈ আহিছে। ভণ্টি বহি আছে ইয়াতে, আমাৰ ইচিতা ভণ্টি, জীয়া ভণ্টি। এতিয়া আমি ভাত খাব বহি গ'লোঁ। পেহীহঁতে বহিছে, ইচিতা বহিছে, মই, মা। Uy টিকলা, কি টাটা। সকলোকে মাত দি ঘৰমুৱা হ'লোঁ দিয়ক। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।